গতিকে ডিগ্ৰী কমপ্লিট কৰাৰ পাছত কিবা কৰিম বুলি নাভাবিবা আপুনি এতিয়াৰ পৰাই ষ্টাৰ্ট কৰা আপুনি 10ত আছে 12ত আছে যতে নাথাকক কিয় আপুনি এতিয়াৰ পৰাই ষ্টাৰ্ট কৰা কাৰণ এতিয়া কম্পিটিশনৰ যুগ হয় আৰু আপোনাৰ এই টাইম পাস কৰা সময়টোৱে আপোনাৰ কেৰিয়াৰ অপৰচুনিটি হ'ব পাৰে আজিৰ ভিডিঅ'টোৰ টপিক এইটোৱে যে আপোনাৰ টাইম পাস কৰা সময়টো কেনেকৈ কেৰিয়াৰ অপৰচুনিটিত আনিব পাৰি ৰাইট আপুনি বেছিভাগ ষ্টুডেণ্টসকলৰে জীৱনত গলছ নাথাকে তেওঁলোকে বেছিভাগ সময় সোশ্যাল মিডিয়া চলাওঁতে বা গেমছ খেলোঁতে টাইম ৱেষ্ট কৰি দিয়ে আৰু কেতিয়াবা যদি তেওঁৰ জীৱনৰ লক্ষ্যৰ বিষয়ে সোধা যায় তেতিয়া তেওঁলোকে কয় এতিয়াও সময় আছে বহুত মেট্ৰিক পাছ কৰাৰ পিছত ভাবিম সেকেন্ড ইয়াৰ পাছ কৰাৰ পিছত ভাবিম এনেতে কৰোঁতে তেওঁলোকে ডিগ্ৰী কমপ্লিট কৰি দিয়ে আৰু ডিগ্ৰী কমপ্লিট কৰাৰ পাছতে আসল মজা আহে যেতিয়া জীৱনত গল নাথাকে আৰু ডিগ্ৰী কমপ্লিট কৰি দিয়া তেতিয়াহ'লে এনেকা লাগিব যে জীৱনটো মোৰ এতিয়া খেক আৰু একদম পাগল নিচিনা লাগি যায় ৰাতি টোপনি নোহোৱা হয় আৰু আপুনি যদি ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে নিশ্চয় এই অনুভৱ ৰিয়েলাইজ কৰিব পাৰিছে ৰাইট আৰু যদি বিলিভ নকৰা তেনেহ'লে আপোনাৰ ওচৰে পাজৰে দাদা বাইদেউসকলে যিসকলে ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকক সুধি চাবা ডিগ্ৰী কমপ্লিট কৰাৰ পিছত কেনেকা লাগে কাৰণ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত এটা ৰেছপন্সিবিলিটি আহি যায় এটা মেজৰিটি আহি যায় যে ডিগ্ৰী কমপ্লিট কৰিছে মানে কিবা কৰিব পাৰিব বা ই ডাঙৰ মানুহ হ'ব এতিয়া আৰু এনেকা অনুভৱ হৈ যায় গতিকে ডিগ্ৰী কমপ্লিট কৰাৰ পাছত কিবা কৰিম বুলি নাভাবিবা আপুনি এতিয়াৰ পৰাই ষ্টাৰ্ট কৰা আপুনি 10ত আছে 12ত আছে যতে নাথাকক কিয় আপুনি এতিয়াৰ পৰাই ষ্টাৰ্ট কৰা কাৰণ এতিয়া কম্পিটিশনৰ যুগ হয় আৰু আপোনাৰ এই টাইম পাস কৰা সময়টোৱে আপোনাৰ কেৰিয়াৰ অপৰচুনিটি হ'ব পাৰে আজিৰ ভিডিঅ'টোৰ টপিক এইটোৱে যে আপোনাৰ টাইম পাস কৰা সময়টো কেনেকৈ কেৰিয়াৰ অপৰচুনিটিত আনিব পাৰি ৰাইট আপুনি গেমছ খেলা ৰাইট এইটো টাইম পাস কৰাৰ কাৰণে কিন্তু এই গেমছ খেলিয়ে বহুত মানুহে নিজৰ কেৰিয়াৰ অপৰচুনিটি বনাই লৈছে নিজৰ কেৰিয়াৰ বনাই লৈছে আপুনিও গেমছ খেলে তেওঁলোকেও গেমছ খেলে ৰাইট কিন্তু তেওঁলোকৰ আৰু আপোনাৰ মাজত কি ডিফাৰেন্স আছে আপুনি যেতিয়া টাইম পাস কৰাৰ কাৰণে গেমছ খেলে আৰু ভালদৰে আৰু প্ৰ লেভেলৰ গেমছ খেলিব মন যায় বা খেলিব বিচৰা তেতিয়াহ'লে আপুনি ৰিচাৰ্চ কৰে ইউটিউবত যায় গুগলত যায় সাৰ্চ মাৰা ইয়াৰ পিছত আপোনাৰ ওচৰত বহুত ভিডিঅ'ছ বা আৰ্টিকেল আহি যায় সেইটো পঢ়ি বা চাই আপুনি প্ৰ লেভেলৰ বা ভালদৰে খেলাৰ টেকনিক্স পায় আৰু সেইটো খেলি মানে আপোনাক মজা লাগে তো এনেকা আপোনাৰ ইণ্টাৰেষ্ট থকা আপুনি যোনটো ৰিচাৰ্চ কৰি ভাল পায় যোনটো কৰিলে আপোনাক ভাল লাগে সেই বস্তুটো কৰিয়ে সেই বস্তুটো টাইম পাস কৰিয়ে আপুনি কেৰিয়াৰ অপৰচুনিটি আনিব পাৰিব অকল আপোনাক সেই বস্তুটোৰ ওপৰত ধ্যান দিব লাগিব আপোনাক ৰিয়েলাইজ কৰিব লাগিব এই সৰু বস্তুবিলাকে আপোনাৰ কেৰিয়াৰ অপৰচুনিটি হ'ব পাৰে অকল আপোনাক মগজুত ধ্যান দিব লাগিব আৰু ওচৰে পাজৰে আপোনাক অবজাৰ্ভ কৰিব লাগিব এই টাইম পাস কৰা সময় আপোনাৰ অপৰচুনিটি হ'ব পাৰে মই বাৰে কৈ আছোঁ এই টাইম পাস কৰা সময়ে আপোনাৰ কেৰিয়াৰ অপৰচুনিটি হ'ব পাৰে ইউটিউবতো মই নিজক ইমপ্ৰুভ কৰাৰ কাৰণে আৰু কিবা শিকিবৰ কাৰণে আহিছিলোঁ কিন্তু এতিয়া মোৰ লাহে কেৰিয়াৰ অপৰচুনিটি হৈ গৈ আছে গতিকে আপোনাৰো এনেকুৱা ইণ্টাৰেষ্টৰ বস্তু আছে বা এনেকা ইণ্টাৰেষ্টৰ কাম আছে যি আপুনি কৰিলে মানে আপোনাক ভাল লাগে ইণ্টাৰেষ্ট লাগে আৰু লগতে মানুহৰো সহায় হয় আৰু সমাজৰো সহায় হয় তো এনেকা বস্তু আপুনি ডিসাইড কৰি উলিওৱা বিচাৰিলে যিকোনো বস্তু আপুনি পাবা আজিকালি সকলোৰে তাত স্মাৰ্টফোন এন্ড্ৰইড ফোন আছে আপুনি যি কাম কৰি ভাল পোৱা সেই কামটো কৰি গৈ থাকা আৰু লগতে আপুনি মোবাইলৰ ভিডিঅ' কেমেৰাটো অন কৰি থৈ দিয়া আৰু কামটো কৰি গৈ থাকা তেতিয়া এই ভিডিঅ'টো চাই কিছুমানে সেই বস্তুটো শিকিব আৰু লগতে ভিডিঅ'টো ভাল লাগিলে আপোনাৰ লাইক কৰিব লগতে সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব আৰু সাবস্ক্ৰাইবাৰ বাঢ়িলে আপোনাৰ কেৰিয়াৰ অপৰচুনিটি হ'ব পাৰে যেনেকা ব্লগছ ভিডিঅ'ত একো কৰিব নালাগে যদি আপুনি ইউটিউবৰ একো নাজানা আৰু ইউটিউবত মানে চেনেল ষ্টাৰ্ট কৰিব বিচাৰা বা ইউটিউবত ভিডিঅ' বনাব বিচাৰা তেনেহ'লে ব্লগছ ভিডিঅ' আপোনাৰ কাৰণে ভাল হ'ব কাৰণ আপুনি ব্লগছ ভিডিঅ'ত একো ইমান কৰিব নালাগে আপোনাৰ জীৱনৰ বিষয়ে ক'ব পাৰা বা য'তে গৈ আছে তাতে এইটো চোৱা সেইটো চোৱা এই বস্তুটো ইয়াত আছে এনেকা মানে আপুনি কৈ থাকিলে মানে মানুহে কিবা শিকিব পাৰিব আৰু লগতে আপোনাৰ যদি ভাল লাগে বা আপোনাৰ কথাত ভাল লাগে তেনেহ'লে আপোনাৰ ভিডিঅ'টো নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু লগতে সাবস্ক্ৰাইবটো বাঢ়িলে আপোনাৰ চেনেল গ্ৰ' হ'ব আৰু চেনেল গ্ৰ' হ'লে আপোনাৰ কেৰিয়াৰ অপৰচুনিটি হ'ব পাৰে এনেকা বহুত মানুহৰে হৈছে
গতিকে আপুনি অকল অবজাৰ্ভ কৰিব লাগিব আপোনাৰ ওচৰে পাজৰে বা আপোনাৰ ইণ্টাৰেষ্টৰ বিষয়ে অলপ কষ্ট কৰিবই লাগিব ৰাইট কষ্ট নকৰাকৈ কোনো বস্তু এচিভ কৰিব নোৱাৰি অলপ কষ্ট কৰা আৰু ৰিচাৰ্চ কৰা যেনেকা আপুনি গেমছ খেলোতে প্ৰ লেভেলৰ গেমছ খেলাৰ কাৰণে আপুনি যেনেকা ৰিচাৰ্চ কৰি টেকনিক্স বিচৰাত এনেকাই অলপ সেই বস্তুটো আপোনাৰ ইণ্টাৰেষ্টৰ বিষয়ে অলপ আৰু ৰিচাৰ্চ কৰা আৰু সেই বস্তুটো কৰাৰ চেষ্টা কৰা লগতে ভিডিঅ'ছ বনোৱা বা যি কৰিব পাৰা আপুনি অলপ নিজকে ভাবিব লাগিব কোনোৱে আপোনাক আহি নকয় যে এইটো কৰা সেইটো কৰা বুলি ৰাইট চ' বেষ্ট লাক